পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো সাংবাদিক বন্ধুসকললৈ নেশ্যনেল প্ৰেছ ডে'ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি BTR চৰকাৰৰ ফালৰ পৰা সকলো সাংবাদিক বন্ধুসকললৈ শুভ কামনা জনাইছোঁ, যাহাতে আহি থকা দিনত সাংবাদিক বন্ধুসকলৰ জীৱন মংগল হওক আৰু অহাকাইলৈ আমাৰ BTRৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্ট, BTR প্ৰেছ এছ'চিয়েশ্যন এণ্ড কোকৰাঝাৰ প্ৰেছ ক্লাব তিনিটা যৌথভাৱে আমি নেশ্যনেল প্ৰেছ ডে উদযাপন কৰা হৈছে। সেই উদযাপনৰ আজিৰ তাৰিখৰ পৰা সকলো আমাৰ 4টা ডিষ্ট্ৰিক্টৰ সকলো সাংবাদিক বন্ধুসকল আহিছে, ইয়াত উপস্থিত হৈছে। দুদিনীয়া এই কাৰ্যসূচীত সফল কামনা কৰিছোঁ আৰু আশা কৰিছোঁ আজিৰ যি কৰ্মশালা, আজি যিটো মানে ছেমিনাৰ, সেই ছেমিনাৰৰ দ্বাৰা দি আমি আজি খুব এটা ভাল ডিছকাশ্যন এটা হৈছে। গতিকে আশা কৰিছোঁ আহি থকা দিনত আমাৰ BTRৰ যিবিলাক সমস্যা, BTRৰ যিবিলাক অভাৱ অভিযোগ, সেই অভাৱ অভিযোগ ৰাইজৰ মাজলৈ আৰু চৰকাৰক অৱগত কৰাৰ মুখ্য ভূমিকা গ্ৰহণ কৰা আমাৰ সাংবাদিক বন্ধুসকল আছে। তেখেতসকলৰ অবিহনে আমি চৰকাৰ চলা বা ৰাইজৰ কাম কৰাৰ সহায় সহযোগিতা হ'ব নোৱাৰে। গতিকে আশা কৰিছোঁ আহি থকা দিনত আমি আমাৰ চৰকাৰখন সুচাৰুৰূপে চলাই নিয়াৰ সাংবাদিক বন্ধুসকলৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ অভাৱ অভিযোগ আমাৰ চৰকাৰৰ ফালৰ পৰা আহি থকা দিনত নিশ্চয় আমি অভাৱ পূৰণ কৰিবৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু আহি থকা দিনত মই এজন ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টৰ EM হিচাপে আমাৰ সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আমি আমাৰ BTRৰ যিমান সাংবাদিক বন্ধুসকল আছে তেখেতসকলৰ অভাৱ অভিযোগ পূৰণ কৰাৰ এটা পৰিকল্পনা আমি তৈয়াৰ কৰিছোঁ। আহি থকা দিনত আমি এই অঞ্চলটোৰ যিসকল ব্যক্তি আমাৰ